যোৱা বছৰবোৰৰ দৰে এইবাৰো সমগ্ৰ শিক্ষা অভিযান মিছনে উৎসৱ বিদ্যাৰম্ভ বিদ্যালয়সমূহত পাতিবৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাসমূহ ভিডিঅ' আকাৰে অসমীয়াত এই ভিডিঅ'ত পাব। 22 মাৰ্চৰ পৰা হ'বলগীয়া উৎসৱ বিদ্যাৰম্ভৰ প্ৰথমে অভিভাৱক আৰু পৰিচালনা সমিতিৰ মিটিং অনুষ্ঠিত কৰিব, য'ত 3টা বিষয় দিয়া হৈছে। আপোনালোকে দেখা পাইছে। এই নিকটৱৰ্তী অঞ্চলৰ বিদ্যালয়ত নামভৰ্তি কৰিবলগীয়া বিদ্যালয়ৰ শিক্ষকসকলক চিনাক্ত কৰিব, পুথিভঁৰালৰ পৰিসৰ বৃদ্ধিৰ বাবে পুৰণা ব্যৱহাৰযোগ্য পাঠ্যপুথি সংগ্ৰহ কৰিব, ক্ৰিয়াকলাপসমূহ কাৰ্যকৰীকৰণৰ বাবে দায়বদ্ধ ব্যক্তিক দায়িত্ব অৰ্পণ আৰু কমিটি গঠন কৰিব। প্ৰধান অংগ পুথিভঁৰাল কমিটি, সাহিত্য চৰা, সাংস্কৃতিক চৰা, নিৰ্বাচন কমিটি, খেলা ধূলা কমিটি ইত্যাদি গঠন কৰিব। আৰু ঘৰে ঘৰে যোৱাৰ যিসকল ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিবলগীয়া আছে তেওঁলোকৰ ঘৰে ঘৰে গৈ তেওঁলোকক আহ্বান জনাব। আনহাতে 23 মাৰ্চ আৰু 24 মাৰ্চত বুক বেংক গঠন আৰু পঠন সংঘ অভিযান। পুৰণি পাঠ্যপুথি, আলোচনী, কিতাপ কোনোবা হতাশয় ব্যক্তিয়ে যদি দান হিচাপে দিব বিচাৰে সেইসমূহ সংগ্ৰহ কৰিব পাৰে অনুদানসমূহ। আনহাতে আকৌ ছাত্ৰ ছাত্ৰীৰ যিখিনি যোৱা শিক্ষাবৰ্ষৰ কিতাপসমূহ ৰাখিব লাগিব, যিসমূহ পাছত ব্যৱহাৰ কৰিব পাৰিব। 25 মাৰ্চ আৰু 26 মাৰ্চত শিক্ষাবৰ্ষৰ একশ্যন প্লেন কৰিব, ডেইলি ৰুটিন কৰিব, পাচি পত্ৰিকা উন্মোচন কৰিব। এতিয়া 29 আৰু 30 মাৰ্চত পঞ্চম আৰু অষ্টম শ্ৰেণী বিদায় সভা অনুষ্ঠিত কৰিব, ছাত্ৰ সংসদ গঠন কৰিব, মাতৃগোট গঠন কৰিব। 31 মাৰ্চত স্বচ্ছতা অভিযান তেনেধৰণে কৰি যাব। আৰু 1 এপ্ৰিলত সেউজ সংঘ সক্ৰিয় কৰিব, বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিব। ছাত্ৰ ছাত্ৰী, শিক্ষক, অভিভাৱক সকলোৱে, পৰিচালনা সমিতি সকলোৱে শপত বাক্য পাঠ কৰিব আৰু বিদ্যালয় বিকাশ পুঁজি নামেৰে অনুদান পাত্ৰত অনুদান সংগ্ৰহ কৰিব পাৰে। আৰু আবেলি সন্ধিয়া বিদ্যালয়ত বন্তি জ্বলাব, যাতে সমগ্ৰ শিক্ষাবৰ্ষ জুৰি জ্ঞানৰ পোহৰে বিদ্যালয়খন উজ্বলি থাকে।